পয়সা লাগে তোমাক? আমি তো 10 লাখ দশটা উঠালোঙে, এতিয়া তুইও 10 লাখ দি। 10 লাখ খানি 10 লাখ 20 লাখ এলো। ও বেলবুং চেক খান উলাই না 20 লাখ লিখি দি। এই পুকুরটার মাছ পুহিবে দেখো ভালে হবো। এনে রাজরে পুকুর থাকা পুকুরি কায়ো মাছ চাষ নুপুহে। মাছ পুহা লগ পালি মোর অলপ ভালে আছে। ইমান ডাঙৰ পুকুৰী মই তো একলাই নৰিম ইয়াত মাছ পুহিবা। চাওঁ মানুহ এটা লাগব। মোৰ একলাই মাছ পুহিবাও পইচা নাই। কি কৰিম? তাতে পুহিব নোৱাৰিম। আজলা বাবুকে ফোন কৰোঁ ৰ। অঁ হেল্ল' আজলা ভাইটি ক'ত আছে দে? এয়া ৰাজৰ পুখুৰীৰ পৰা তাৰপিছত অলপ কথা আছে তোৰ লগত। কি হল দে কাঠি দে যা কিয় মাতছে দে? অঁ আজলা ভাইটি আমি এতিয়া ইয়াত এইবাৰ মাছকে পুহোঁ দে। পুখুৰীটা এনেই পৰি আছে আৰু মাছ চাছ নুপুহে ইয়াত। ও দে পুং দে, পুহিলি ভালে হ'ব দে। পুহিলি দেখোন পইচা লাগব দে দাদা। সেইকাৰণেতো ভাইটি তোক মাতছোঁ মই। মোৰো পইচা কম থকাৰ কাৰণে দুজনীয়ে লগ কিনে মাছ দিম বুলি। মোৰনো অলপ পইচা কম আছে। অ মোৰ এটা বুঢ়িয়া চিনাকি মানুহ আছে, কুটিৰ মালিকিনী। খাইতে সেইকাৰণে তাকে মাতেকচোন নহ'লে। ৰ মই ফোন কৰম ৰ। অ হেল্ল' বাখিনী বাই। অ ক'ত আছা? ৰাইজৰ পুখুৰীলৈকে আহিব পাৰিবি নেকি? অ নৰিবি দে, কালি আহিবি দে। অ দে দে। অ কালি আহিব বোলে। চ নহ'লে ঘৰত যাম আমি আজি। অ অ না পুখুৰীত গতি কথা এই ন দে। চ কালি গতি। ওই তুমি কি কোনা নামিম মা নখর পরে? আইডু জাপিয়ে না নাম? এ 10 টাকা দিনে হাজিরা রাখছুম নাকি তোমাক? বাইদেউ তই বোকালিতে নুমাই দিম দে। হা নিজর তিরি থেকে দাঙি বেশি বানায় বাইডুক দাঙিহি। কি নৰা চিনা পইচা? বাইদেউ মই পিছতে উঠে। এই নুথং তোর বিচিত। ও তুই ছাতাটাকে ভালকে ধুলে সব। আজলাকা ইমান ৰাতিপুৱা আহিবাছিল এলাও নাই সুন্দহা। ও বেলবং আজলাকে ফোন করত। র ফোন করম বাইডু। হ্যালো আজলা ইয়াত পুকুরি হেরা দাসন। কিনদেলা তাহা হালিকে মোর খজং কাটিকা গুলে দি। ৰ বাইদেউ। ও বেলবং ছাতাটা খাই দিব তোর বাবা নাকি? এ কাঠি দে কিয় পুলি দে? এতিয়াচোন আধুৰা গুণ্ডাৰ ভুইনিহে। কুন্দৰ বুইনি হলে কি হব? সি মোৰ ভাল ফিল না। তেলা হ'লে টেনচন নাই না। তোমার দুটা মোক কিয় মাতছ? ঐ পাটনাৰ এতিয়া পুখুৰীত মাছ দিব খুজিছিলোঁ যে। মাছ দিয়া দি তাকে মোক মাতিব লাগে। নহয় ৰে পাটনাৰ, পইচাৰ পুঠি নিছে অলপ না কিনে তোক মাতিছিলোঁ। কিমান পইচা লাগে তোমাক? আমি তো 10 লাখ দশটা উঠালোঙে, এতিয়া তুইও 10 লাখ দি। 10 লাখ খানি 10 লাখ 20 লাখ এলো। ও বেলবুং চেক খান উলাই না 20 লাখ লিখি দি।
খৰচী পইচাৰ দৰকাৰ হয় কি কইলাক লাগে মোক ফোন কৰবি বাই কিন্তলা উঠ ইলেগেল খুলি 10 লাখ খুচলি 20 লাখ দে আমাক খুলি দে 10 টাকা তাকেতো বেৰৰ পৰা ইবেদুৰ লগত নাথাকোঁ ওই কিন্তলা রে বিদু কি বুঝছ কথা কইছা কোনে আ খালি 5 টাকা দি করে তো ৰ বাইদেউ 5 টাকা দিলে 10 টাকা ৰাখি ওই খাতৰা ফিল বনাইছা ৰে তুই বাইদেউতে লগত 10 লাখ কৈছিলো আমাক চোন 20 লাখ দিল আমাৰ চোন ইয়াত 3 লাখে খৰচ নহব বাকীখিনি আমাৰ হ'ব চো ইহা ৰাইজৰ পুখুৰীত মাছ পুহিব ওলাইছে বাইদেউতাৰ পৰা পইচা খুজিছে বাইদেউতাই ইহা খোজাৰ লগে লগে 10 লাখ টাকাৰ ঠাইত 20 লাখ টাকাৰ চেক ওলাইছে লগত আছে 2টা বুডিগাৰ্ড ইমান মাছে পুহিব না ইয়াতে পুখুৰী পাৰত প্ৰেমহে কৰিব না কিন্তু মই ধৰিবই পৰা নাই ইহাক যি চিষ্টেমত বাইদেউতা যি দুখ খাইছে না ষ্টেণ্ডাৰত কলম নিজে নধৰে চেকৰ বুক নিজে নাৰলে বেলবঙে আজলা কৰি 10 টাকাত বুদ্ধিয়াত কাম কৰি আছে তায়ে চাটা ধৰে তায়ে চেক বুকত পইচাৰ সংখ্যা চহী লগাই দিছে এনেকা চহী কৰে বঢ়িয়া চহী লিখি দিছে দে এনেকা হ'লে আমাৰ পুখুৰীৰ মাছ পোহাটা আমি ভাল দেখা পোৱা নাই কিবা ফিৰি মিলাই কৰিব পাৰে আস্তে আস্তে কৰি দিনে দিনে চাই চাই অলপ ভালকৈ ইমাক অনুমান কৰিব লাগিব ৰ কেনেকা মাছ পোহে কেনেকা প্ৰেম কৰে ৰাইজৰ পুখুৰীতে কেনেকা লয় চাব লাগিব ইহাক পিছত কৰিয়ে কৈ দিব লাগিব ইহাক ক'ৰ পৰা ক'ত কি লিংক ৰাইজৰ পুখুৰীত মাছ পোহাটা ভালকৈ মাছ পোহা নিচিনা কৰিব লাগিব ইহাক কি তেউখি কিয় ৰখিব দিলি মোক এই এটা কথা আছিলে ভাল কথা ৰ তোৰ ঘৰৰ কাহিনী পিছত সখী কি নামতহে চলাই আছে তুই চাইকেলটা তে ভাল লাগে ওপৰত চলাব নোৱাৰা পাৰোঁ নামতহে চলোৱা আৰু নামত চলাই ভাল লাগে বাকী কথা বাদ দি মোক কিয় ৰাখিলি এতিয়া ক মোৰ ইমান জৰুৰী কাম আছে মই যোৱাকালি অঁ অঁ এই ৰাইজৰ পুখুৰীত অঁ মাছ দিয়াৰ কাহিনী অলপ শুনা পাইছোঁ অঁ দিয়ক দে ভাল কথা কথাটো ভালেই কথা মতে শুনা মতে কোৱা মতে দেখা মতে অঁ কিন্তু তাহাৰ লুটি খুটিতে মই ইমান ভাল দেখা নাই কিবা চেক বুক দিয়া কিবা দিয়া অলপ পইচাৰ লেনদেন মই দেখা পাইছোঁ পিছত ভালৰ কাৰণে না কালৰ কাৰণে সেইটোতো মই আগলি ঘূৰি নাজানিলোঁ কিন্তু অলপ ভালকৈ অলপ খবৰ পাতি কৰি না অলপ লৈ অলপ শুনি পাৰিলে অলপ ব্যৱস্থাগিলা লবিচোন ভালে না বেয়াই না নহ'লে ভৱিষ্যত বেয়া হ'ব পাৰে কি কথা কৈ আছা সখী মই ভালকৈ বুজি পোৱা নাই কি কৈ আছা অলপ ভালকৈ বুজাই কত সেই ৰাইজৰ পুখুৰীত মাছ দিব ওলাইছে তোৰ ভনীতাৰ লগত তাহা এটা গোট খুলিছে অঁ অঁ তাতে তাহা মাছ পুহিব তাতে কিমান কিলো মাছ দিয়ে কিমান কিলো মাছ নিদিয়ে তাহা হিচাপ নিকাচ জানিব মই দূৰৰ পৰা দেখাইছোঁ অঁ সেই ৰাইজৰ পুখুৰীটা এই তাত 30,000 মানৰ মাছ দিলেই হৈ যাব বেছি নালাগে না এই কম এতিয়া 30,000 না 30 লাখ না মই এটাও নাজানো আগলিও নাই মোৰ ঘূৰিও নাই দে পইচা ভালেই হৈছে সখী মই ঘৰত যাই না মোৰ ভণ্টিক সুধিম হ'ব হ'ব দে দে তুই যাবি দে হ'ব দে মই যাওঁ দে 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 হ'ব দে মই দে 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 পাখিনী ভণ্টি ঐ পাখিনী ভণ্টি এতিয়াতো ওলাই আহ ঐ পাখিনী ভণ্টি সোনকালে আহ বাইদেউ খুন্তি মিৰি আছে কি লাগে আমাকে কওক মোক সেই দেখোন তোমাৰ উল্টাটো কাইতে তোমাক আমি বাখিনি বাইদেউৰ বুডিকাত হয় তোমাৰ ভণ্টিৰ বডিগাৰ্ড হে কিমান দৰমহা দি কিনে ৰাখছে তোমাক হা মই তাৰ দাদা হয় কিন্তু 10 টাকা দে ঐ
ওই দাদা ইমান দাদাক নুখবি তাৰ দাদা হয় সঁচাৰ নতুন বুদ্ধি করতে নাজানে ময়ে বাইদেউ মাতি আনো ও বাইদেউ সোনকালে ওলা তো কি হ'ল কিয় মাতি চাব তোৰ দাদা আছে খং উঠি নাই মাতি আছে কি মোৰ দাদা আহিছে কি হ'ল তোৰ দাদা কি তুই বোলে কি লগ হৈ না ৰাইজৰ পুখুৰীত মাছ দি আছা কাঠি আৰু আজলাৰ লগতে লগ মিলি না মাছ দিছোঁ ভণ্টি ভাল কাম কৰিছা মাছ দিছা তেলা 2-1 টকা পাবি ভালে কৰিছা ভালে হৈছে মেলা মাছ এতিয়া বাখিনি পাটনাৰ আৰু 10 লাখ লাগছিলে মাছৰ আধাৰ আনবা কি 10 লাখ টাকা লাগে মাছৰ আধা দিবকে লাগে ইমান দামেন মাছটো ইমান সৰু পুখুৰীতে 10 লাখ টকাৰ দানা লাগে ঐ ভণ্টি আগতে কয় টাকা কৰি মিলাইছা তোমাক চিলা কৰি চক দিছোঁ তাহাবা কিমান কৰি দিল কি 20 লাখ 60 লাখ মাছ দেখোন ব্ৰহ্মপুত্ৰত দিলেও ব্ৰহ্মপুত্ৰে অভাৰ হৈ যাব আৰু তোমাক সৰুখানি পুখুৰী তাতে 60 লাখ মাছ দিছা নহয় দাদা 30,000ৰহে মাছ দিছোঁ 59,70,000 কি কৰিলি তোমাক মই এখন থাৰ ল'লোঁ গেছে দাদা এখন বলেৰ' ল'ল আৰু গুদুলা আমি মদ খাওঁতে চেচ হৈ গ'ল আজিলি সৌ সৰল আপি মাইনা মোক ঠকালি মোৰ ফুল কুমলীয়া ভণ্টি আজিলি তাক ঠকালছা না তোমাক ওৰে দাদা ঠকা নিচিনাই হ'ল তো ও আমাক দিনত 10 টাকাৰ সিনা আমাক 20 লাখ সিনা পানীত ফেৰাল ভালে